মিছা মাছ এনেকৈ ৰান্ধিলে খাবলৈ বৰ সোৱাদ হয়। আজি আপোনালোকৰ বাবে মিছা মাছৰ ৰেচিপি এটা লৈ আহিছোঁ। অৱশ্যে ৰান্ধিবলৈতো সকলোৱে জানেই, কিন্তু মইনো কেনেকৈ ৰান্ধিছোঁ তাকে আপোনালোকক দেখুৱাবলৈ লৈছোঁ। আহক এতিয়া ৰেচিপিটো চাওঁ। এয়া মই লৈছোঁ 250 গ্ৰাম মিছা মাছ। প্ৰথমতে মিছা মাছখিনি বাছি লওঁ। ঠেং, মূৰ আৰু ওপৰৰ এই টান আৱৰণটো আঁতৰাই ল'ব লাগিব। মূৰকেইটা নায়েই, বজাৰৰ পৰা আনোতেই ভাঙি ছিঙি আহিছে। বজাৰত কেতিয়াবাহে ওলায়, ল'ৰা ছোৱালীকেইটাই খাই ভাল পায়, সেইবাবে দেউতাকে লৈ আহিছে। মাছখিনি বাছি লৈ ভালকৈ ধুই ল'লোঁ। এতিয়া হালধি নিমখ সানি লৈ 15-20 মিনিটমানৰ কাৰণে ৰাখি থৈ দিম। প্ৰায় 15-20 মিনিটমানৰ পিছত কেৰাহীত তেল গৰম কৰি এতিয়া মাছখিনি ফ্ৰাই কৰি ল'ম। মাছখিনি দি অলপ লৰাই লৈ গেছৰ ফ্লেমটো এতিয়া ল' কৰি মিক্সিৰ জাৰ এটাত 2টা বিলাহী কাটি লৈছোঁ। দুটা পিঁয়াজ কাটি লৈছোঁ। কেইফুটামান নহৰু আৰু 1 ইঞ্চিমান এডোখৰ আদা দি পেষ্ট এটা বনাই লৈছোঁ। লগতে কেঁচা জলকীয়া কেইটামানো দিব পাৰিলোহেঁতেন, কিন্তু মই আজি জলকীয়া নিদিয়াকৈয়ে বনাম। পেষ্টখিনি বনাই ল'লোঁ আৰু এইফালে মাছখিনিও ফ্ৰাই কৰা হৈ গ'ল, কাঢ়ি লৈছোঁ। আৰু বাকী থকাখিনি ফ্ৰাই কৰি লৈছোঁ। গোটেইখিনি মাছ ফ্ৰাই কৰা হৈ গ'ল। এতিয়া একেখিনি তেলতে এখিলা তেজপাত, জোখমতে হালধি আৰু আধা চামুচ কাশ্মীৰী জলকীয়াৰ গুড়ি দিছোঁ। তেলতে দি ভাজি ল'লে কালাৰটো খুব ধুনীয়া হয়। আৰু তাৰপিছতে পেষ্টখিনি দিছোঁ। এতিয়া জোখমতে নিমখ দি ভাজি লৈছোঁ। খুব ভালকৈ ভাজি ল'ব লাগিব। পেষ্টখিনিত আদা নহৰু দিয়া আছে। আদা নহৰুৰ কেঁচা গোন্ধটো নাইকিয়া নোহোৱালৈকে ভাজি ল'ব লাগিব। পানীখিনিও শুকাব লাগিব। অলপ সময় ভাজি ভাজি পানীখিনিও শুকালে এতিয়া 2 চামুচ দৈ দিছোঁ। দৈখিনি কিন্তু টেঙা হ'ব নালাগিব। বহুত দিন দৈ থৈ দিলে টেঙা হৈ যায়, তেনেকুৱা দৈ নিদিব। মিঠা দৈও ব্যৱহাৰ কৰিব পাৰি, অলপ মিঠা মিঠা লাগিব, ভালেই লাগিব। দৈ দি ভাজি লৈ 4/4 1 চামুচ ধনিয়া পাউডাৰ আৰু 4/4 1 চামুচ জিৰা পাউডাৰ দিছোঁ। বৰ বেছিকৈ মছলা দিয়া নাই। মছলাখিনি দিয়াৰ পিছত একদম শুকানকৈ ভাজি লৈছোঁ। আৰু এতিয়া দিছোঁ 1.5 গিলাচ গৰম পানী। এতিয়া উতলিবলৈ দিছোঁ। অলপ উতল আহোঁতেই ভাজি থোৱা মিছা মাছখিনি দিছোঁ। এতিয়া লৰাই লৈ ঢাকি থৈ দিম 10-15 মিনিটমানৰ কাৰণে। ফ্লেমটো ল'ত ৰাখি আৰু প্ৰায় 15-20 মিনিটমানৰ পিছত এয়া মিছা মাছৰ তৰকাৰীখন হৈ গ'ল। এতিয়া গেছটো অফ কৰি নমাই থ'ম। ভিডিঅ'টো সম্পূৰ্ণকৈ চোৱাৰ বাবে আপোনালোকক অশেষ ধন্যবাদ জনাইছোঁ। যদিহে ৰেচিপিটো চাই ভাল লাগিল, ভিডিঅ'টো লাইক শ্বেয়াৰ কৰিব আৰু চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই, ছাবস্ক্ৰাইব কৰি দিব।